আপোনালোকৰ ভাল। তো গাইজ আজি মই জীৱনৰ প্ৰথম ব্লগ আৰম্ভ কৰিব ওলাইছোঁ। আকৌ আপোনালোকে চাই ভাল পাব। বন্ধুসকল, আপোনালোকে জানে চাগে যোৱা 2-3 দিনৰ পৰা যিটোৱে ধাৰাসাৰ বৰষুণ পাইছে, তাৰ ফলত আমাৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া। মানে বানপানীয়ে ভৰপূৰ, চোতাল ভৰপূৰ বানপানী। আপোনাৰ একবাৰ চাওক কেনেকুৱা বানপানী। বন্ধুসকল চাব পাৰে, এয়া হ'ল আমাৰ পাকঘৰ আৰু ইয়াত পানীৰ অৱস্থা চাওকচোন।